এতিয়া চেহেৰি টাইম আৰু পুৰা আন্ধাৰ হৈ আছে। এইফালে গাখীৰ বহাই দিছোঁ, দালি আৰু মাছ আছে আৰু মাংস, ব্ৰইলাৰ মাংস, সেইখিনি দি চেহেৰি ভাত খাই লওঁ। আৰু এইফালে কাঁহী বাতি ধুই থৈ দিছোঁ। এতিয়া ৰাতিপুৱা হ'ল আৰু নেনাহঁতক ৰাতিৰ ভাত ভাজি দিছোঁ। হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। আৰু যোনে যোনে ৰোজা ৰাখি আছে কিজানি ৰোজা ভালেই গৈ আছে, নহয়নে? বহুত গৰম আছিলে আমাৰ এইফালে, কিন্তু আজি একদম বতৰ ঠাণ্ডা, পূৰা বৰষুণ দি আছে। আৰু মই সোনকালে গা পা ধুই লৈছোঁ, কোৰাণ শ্বৰীফ অলপ পঢ়োঁ। নেনাও টিউশ্যন গৈছিলোঁ, নিচে ৰিচাই, সেইটো কাৰণে ভাবিলোঁ 2 পাত 3 পাত হ'লেও পঢ়ি লওঁ। 2 পাত 3 পাত আগবাঢ়ি থাকিলেও আগবাঢ়া। আৰু আগৰ নিচিনাকৈ ইমান বেছি পঢ়িব নোৱাৰোঁ, কাৰণ সৰুটো বেছি সৰু আছে যে, আহে ঘৰত থাকিলে মানে একদম কোৰাণটো টানিব, সেইকাৰণে ভয় লাগে। সেইকাৰণে বেছি পঢ়া নাই এইবাৰ, পঢ়িব দিম বুলি ভাবিছোঁ, অলপ দোৱা কৰি দিম। সেইকাৰণে ভাগৰীয়াকৈ মই যিখিনি পাৰোঁ সেইখিনি পঢ়িম আৰু, 2 চিপৰা হওক 3 চিপৰা হওক এনেকৈ। আজি বতৰটো দেখা একবাৰ বহুত বৰষুণ। ওপৰ ফালে চালে বেছি বৰষুণ দিয়া নিচিনা দেখি নাপায়, সেইকাৰণে ভাবিলোঁ যে এবাৰ তলতে দেখাই দিওঁ। অলপমান কমা নিচিনা হৈছে, কিন্তু ৰাতিপুৱা বহুত বৰষুণ দি আছিলে। কোৰাণ পৰা হৈ গ'ল আৰু 5 পাত পঢ়িলোঁ, বেছি পঢ়া নাই। আকৌ ফুলত বহুদিন হৈ গ'ল পানী দিয়া নাছিলোঁ, সেইটোৰ কাৰণে ভাবিলোঁ অলপমান ফুলত পানীও দিওঁ। আৰু ৰাস্তাত যে পূৰা ধূলি ধূলি হৈ গৈছে, পাতকেইটা একদম বেয়া দেখা হৈছে। গধূলি সময় নহয়, ইফতাৰ চিফতাৰ কৰি আকৌ ধোৱা পখলা কৰোঁতে সময় গুচি যায়, সেইটোৰ কাৰণে ভাবিলোঁ এতিয়াই পানী দি দিওঁ। ফুল বেছি ডিচেম্বৰ জানুৱাৰীত বেছি ভাল হয় আৰু বেছিকৈ ফুলে, কিন্তু এতিয়া অলপমান ফুলিব এৰিছে। আৰু সৰু সৰুকৈ ক'ত ধৰি আছে, ফুলাত দেৰি হ'ব, কিন্তু ফুল থাকিলে বেছি ভাল লাগে, নহয়নে? আৰু এতিয়া বতৰ ভাল কৰিছে। গধূলিৰ কাৰবাৰ এতিয়াই আৰম্ভ কৰি দিছোঁ। এইফালে আছে পিঁয়াজ, বেঙেনা, জিকা, পিঁয়াজ চিয়াজ, ৰহুন, আদা গোটেইখিনি চেলাই থৈ দিলে কামখিনি সহজ হয় গধূলি, নহ'লে বহুত দৌৰা দৌৰি লাগি যায়। আৰু টিকলিটো চকলেট খাই বোলে, তাকে খুলি দিলোঁ। ইমান যে উৎপাত কৰে নহয়, এনেকৈ চকলেট টকলেট দি ফুচলাব লাগে, নহ'লে কটাৰীটো ল'ব আহিব, এইটো ল'ব টানিব আহিব, সেইটো পেলাব, এনেকুৱা কৰে। বা বাকলিখিনি যায় চিটিৰ মিটিৰ কৰি দিয়ে, সেইটোৰ কাৰণে ভাবি চকলেট দি ফুচলাইছোঁ। সদায় কাম কৰিলে এইটোৱে আৰু নাটক, সেইকাৰণে ভুলে মানে মই বেছি কাম কৰোঁ। আৰু ৰোজা মাহত অলপ বেছি কাম হয়, দিনত ভাতটোৱে বনাব নালাগে, কিন্তু বাকী কাম বহুত হয়। এতিয়া পূৰা এতিয়াৰ পৰা লাগি গৈছোঁ, ৰেডি কৰি থৈ দিম, দেৰিকৈ বনাম। সাৰা পোছা হৈ গ'ল আৰু মাইকী মানুহ পাকঘৰত সোমালে এটা নহয় এটা কাম ওলায়ে। মই ভাবিলোঁ যে আটাখিনিও মাৰি থৈ দিওঁ, টিকলিটো যাতে খেলি আছে সেইখিনি কামো সোনকালেই হ'ব, নহ'লে টিকলিটো আকৌ উঠি গ'লে মানে বহুত আমনি কৰে শুই উঠিলে। সেইটো কাৰণে ভাবিলোঁ যে নুশুওঁতে আটাখিনিও মাৰি থৈ দিওঁ, নেনাৰ তলত খেলি আছে। চব্জি কুটি থাকোঁতে ভাবিছিলোঁ যে এইকেইটা চব ধুই পখলি থৈ দিম, অলপ সময় ৰেষ্ট ল'ম, কিন্তু আকৌ ভাবিলোঁ যে টিকলিটো খেলি আছে, আটাখিনিও মাৰি থৈ দিওঁ, এটা কাম আগবাঢ়িলেও আগবাঢ়া। সেইকাৰণে আটাখিনিও মাৰিলেও এইটো পূৰা খেলি আছে, তাৰ মুড পূৰা ভাল হৈ আছে। আজি কণী আৰু বেচনৰ এটা ৰেচিপি বনাম, সেইকাৰণে পিঁয়াজখিনিও কুটি থৈ দিলোঁ আৰু পিঁয়াজ ধনিয়া পাতখিনিও কুটি থৈ দিম। ৰুমত যাওঁতে ভাবিছিলোঁ যে টিকলিটো আমনি কৰিছে নেকি, চাই কিনে একবাৰ লৈ শুম বুলি ভাবিছিলোঁ, নাই আমনি কৰা নাই কাৰণে ভাবিলোঁ যে ৰুটিখিনিও বেলি থৈ দিওঁ। সেনেকৈ গোটেই দিনটো মোৰ এনেকৈ কাম শেষেই নহয়, এইটো সেইটো কৰি থাকোঁতে। সৰু ল'ৰা ছোৱালী থাকিলে চবৰে সেয়ে নহয়নে, যেতিয়া খেলি থাকে তেতিয়া কামখিনি কৰিব ভাল হয় আৰু শুলেও ভাল হয়। যেতিয়া শুই উঠে তেতিয়া অলপমান দিগদাৰ কৰে, কান্দিব ধৰে, তেতিয়া আৰু ফুচলাওঁতে লওঁতে আৰু 1 ঘণ্টা সময় গুচি যায়। সেইটো কাৰণে ভাবিলোঁ খেলি থাকোঁতেই ৰুটিখিনিও বেলি থৈ দিওঁ, পোৰাত সহজ হ'ব।
ৰুটি বেলি থৈ কিনে পাকঘৰটো মই মোচা নাছিলোঁ, টিকলিটো আমনি কৰিলে কান্দা কাৰণে, আৰু তাই শুব সময় হৈছে সেইটো কাৰণে শুৱাই থলোঁ। আৰু এতিয়া এইকেইটা এইফালে কুকাৰত বহাই দিছোঁ বুট আৰু ঘুগুনি বনাম আৰু ৰুটি। আৰু এইটো হৈছে পিঁয়াজ কাটি থৈছিলোঁ, ইয়াতে দিছোঁ জিৰাৰ গুড়া, ধনিয়াৰ গুড়া আৰু নিমখ, সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু বেচন দিছোঁ। ভালকৈ মুঠি ল'ম। পিঁয়াজটো মোৰ অলপমান ডাঙৰ নিচিনা হৈ গ'ল, কাটাত ডাঙৰ হৈছে, কিন্তু হাতেদি সেইকাৰণে ভালকৈ মুঠি লৈ মানে মোহাৰি কিনে মাৰি লৈছোঁ। আৰু এতিয়া হৈ গ'ল বেচন। এই দুটা কণী লৈছোঁ আৰু 4 টুকুৰ কৰি লৈছোঁ। আৰু হাতত পূৰা তেল লগাই লৈছোঁ, নহ'লে বেচন হাতত আঠা লাগি যাব পাৰে, সেইটো কাৰণে পূৰা তেল লগাই লৈছোঁ হাতত। আৰু অলপমান এতিয়া গোল কৰি কিনে বহলাই কণীটো ভৰাই দিম। কেনেকৈ বনাওঁ চাওক। কণী আৰু বেচনৰ এনেকৈ চব বনাই খাব লাগে, ইমান টেষ্টি হয় নহয়। আৰু মই জলকীয়াৰ গুড়াও দিয়া নাই, কেঁচা জলকীয়াও দিয়া নাই। আমাৰ টিকলিটো খাই বহুত ভাল পায়, এনেকৈ বনাই দিলে মানে হাতত লৈ খাই থাকে, সেইটো কাৰণে দিয়া নাই। যদি আপোনালোকে বনায় তেতিয়াহ'লে কেঁচা জলকীয়া দিব পাৰে সৰুকৈ কুটি, আৰু শুকান জলকীয়াৰ গুড়াও দিব পাৰে, কিন্তু মই দিয়া নাই। আৰু ৰোজাত খেজুৰ খাই কিনে অলপমান জ্বলা খাই ভাল লাগে নহয়নে, সেইকাৰণে। আৰু কিন্তু মই নিদিলোঁ, আৰু এনেই মই জলকীয়া কামুৰি খাম, কাৰণ দিনটো আমি নোখোৱাকৈ নেমেলাকৈ থাকোঁ যে, সেইটো অকণমান জ্বলা খালে ভাল লাগে। আৰু বেলেগ পকৰি বনালে এনেই জলকীয়া দিওঁ মই, কিন্তু এইটোত আমাৰ হয়তো কণী দিয়া থাকে যে, সেইটো কাৰণে টিকলিটো খাই ভাল পায়, হাতত লৈ খাই যে, সেইটো কাৰণে দিয়া নাই। গোটেইখিনি কৰা হৈ গ'ল, এতিয়া তেলত পুৰি ল'ম। 4টাকৈ দিছোঁ। এতিয়া বতৰ খুব ভাল কৰিছে, বৰষুণ দি থাকিলে ভাল নালাগে, বা একদম ল'ৰা ছোৱালী উৎপাত কৰি থাকে ঘৰত, কান্দা, সেইটো কাৰণে ৰ'দ দিলে অলপমান ভাল, চোতালত খেলিব পাৰে। আৰু এতিয়া টিকলিটো নুঠোতে ৰুটিখিনিও পুৰি লওঁ। কামচোন শেষেই নহয়, ইটোৰ পাছত সিটোচোন ওলায়ে থাকে। কৈছোঁ নহয়, একদম ভাগৰ লাগি যায়। আৰু গধূলি ইফতাৰ কৰি আৰু একদম লৰচৰ কৰিবলৈ ইচ্ছাই নাযায়, ইমান যে ভাগৰ লাগে। কণী আৰু বেচনৰ চব বনোৱা ফ্ৰাই কৰা তেলটোতে মই ৰুটিখিনিও পুৰি লৈছোঁ, আৰু বেলেগকৈ তেল লোৱা নাই, তাতে বহুতখিনি তেল ৰৈ গৈছিলে, সেইটো কাৰণে ভাবিলোঁ যে ৰুটিখিনিও পুৰি লওঁ। গোটেইখিনি ৰুটি পুৰা হৈ গ'ল, আৰু এতিয়া য'ত যি থ'ব লাগে তাকে থৈ লৈছোঁ। পাকঘৰটো অলপমান চিজিল লগাই লৈছোঁ। এতিয়া অলপ বাহিৰত ওলাই যাওঁ ৰুমত, আৰু টাইম আছে সেইকাৰণে। আৰু যেতিয়া পাকঘৰৰ পৰা ওলাই যাওঁতে আকৌ যদি আহি কিনে পাকঘৰটো লেতেৰা পেতেৰা দেখে, আৰু বেছি মাথা চাথা ঘূৰি যোৱা নিচিনা হয়, সেইকাৰণে পূৰা চাফ চিকুণ কৰি ল'লোঁ। এতিয়া আকৌ আহিলোঁ পাকঘৰত, অলপ ৰেষ্ট নহয় আৰু খুব বেছি 15 মিনিটমান। কাম মানে কি ক'ম, শেষেই নহয়, গোটেই দিনটো এনেকৈ গ'ল। আৰু এইটো হৈছে আজি পকৰি, আলু কণীৰ চপ। আৰু ঘুগুনিখিনিত মই একেবাৰে পিঁয়াজ চিয়াজ মিলাই থৈ দিছোঁ, আৰু লৈ খাই থকাতকৈ, আৰু বাচন বেছি লেতেৰা হ'ব সেইটো কাৰণে। আৰু এতিয়া তৰমুজ কাটি ফল চল পূৰা ৰেডি কৰি ল'লোঁ, আৰু 15 মিনিট আছে, এতিয়া অজু কৰি আহি বহোঁ। চব কাম শেষ, আৰু কি ক'ম, আৰু ভাগৰ লাগি গৈছে।